সকলোৱে নিশ্চয় ভালে কুশলে আছে। মই বন্দনা আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইল। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা মাংসৰ ৰেচিপি, জিঞ্জাৰ চিকেন মছলা। এই ৰেচিপিটো বনাওঁতে খুব কম বস্তুৰ প্ৰয়োজন হয় আৰু বেছি সময়ো নালাগে। খুব সোৱাদ আৰু খুব টেষ্টি হয় ৰেচিপিটো। ইয়াৰ বাবে আমাক কি বস্তুৰ প্ৰয়োজন হ'ব: অকণমান চিকেন লাগিব, নাৰিকলৰ গাখীৰ, পিঁয়াজ, আদা, অকণমান চেনি, জলকীয়াৰ গুড়ি, নিমখ আৰু হালধি। তেন্তে বলকচোন আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে ইয়াতে আমি অকণমান তেল দি লৈছোঁ। তাৰপিছত আমি দিম অকণমান জলকীয়াৰ গুড়ি, অকণমান চেনি, অকণমান কোমল নিমখ আৰু হালধি। যদি আপোনালোকৰ বেছি মানুহ হয় সেই অনুযায়ী আপোনালোকে কম বেছি আপোনালোকৰ সোৱাদ অনুযায়ী মিহলাই ল'ব। মোৰ মাংস খুব কম, যিহেতুকে মানুহ আমাৰ খুব কম, সেইবাবে মই কম মাংস লৈছোঁ। এইখিনি ধুনীয়াকৈ মিহলাই ল'ব। মিহলাই 10 মিনিটমান আপুনি থৈ দিব। আৰু এইখিনি মিহলি কৰোঁতে আমি দিব লাগিব অকণমান নাৰিকলৰ গাখীৰ। এইখিনি 10 মিনিটৰ বাবে থৈ দিব। প্ৰথমে মই কেৰাহীখনত তেল অকণমান দিছোঁ। গৰম হোৱাৰ পিছত ইয়াত মই আদা দিছোঁ আৰু পিঁয়াজখিনি অকণমান ডাঙৰ ডাঙৰকৈ কাটি ল'ব। নহ'লে সৰু সৰু পিঁয়াজ থাকিলে সেয়াও গোটা গোটিকৈ দিব পাৰে, তেনেকৈ দিলে বেছি সোৱাদ হয়। সেইখিনি অকণমান লাৰি দিব 5 মিনিটমান সময়। এইখিনি অকণমান ৰঙা হোৱাৰ পিছত ইয়াত অকণমান পানী দিম এতিয়া, যাতে আদাৰ গোন্ধটো ধুনীয়াকৈ আহে। ইয়াত আচলতে নেমু টেঙাৰ কুমলীয়া পাতো দিব লাগে, যিহেতুকে মোৰ ওচৰত নেমু টেঙাৰ কুমলীয়া পাত নাই, সেইবাবে মই দিয়া নাই। খুব ধুনীয়া এটা গোন্ধ আহে, খুব টেষ্টি ৰেচিপি। বেছি সময়ৰ প্ৰয়োজন নাই। পানীখিনি অকণমান উতল অহাৰ নিচিনা হৈছে। ইয়াত মই মাংসখিনি দি দিম এতিয়া। মাংসখিনি দিয়াৰ লগে লগে অলপ সময় 5 মিনিট সময় জুইটো অকণমান বঢ়াই দিব, তাৰপিছত কমাই দিব। আমাৰ উতলি আছে, খুব ধুনীয়া এটা আদাৰ গোন্ধ আহি আছে। বেছি সময় নালাগে, ইয়াত খুব কম সময়ৰ প্ৰয়োজন হয়। খায়ো খুব টেষ্টি লাগে, বেছি আমাৰ প্ৰয়োজন নহয়। বাতিটোত যিখিনি ৰৈ যোৱা মছলা আছে সেইখিনি পানীৰ সৈতে মিহলি কৰি মই সেইখিনি ধুই দিছোঁ। পাঁচ মিনিটমান পিছত মই মাংসকে পিচ অলপ ওলটাই দিছোঁ, যাতে ভালকৈ সিজে দুয়োফালৰ পৰা। মাংসখিনি হৈ আহিছে। খুব বেছি এটা সময় আমাৰ প্ৰয়োজন হোৱা নাই, খুব বেছি 10 মিনিট বা 15 মিনিটহে প্ৰয়োজন হয়। উতলি আহিছে, খুব ধুনীয়া গোন্ধ এটা আহি আছে। যেতিয়া মাংসখিনি আধা উতল আহিব, যেতিয়া আদাৰ গোন্ধটো আহিব, তেতিয়া আপোনালোকে ইয়াত নাৰিকলৰ যিখিনি গাখীৰ আছে সেইখিনি অকণমান ঢালি দিব। যিমানখিনি প্ৰয়োজন হয় আপোনালোকৰ মাংসৰ পৰিমাণটো অনুযায়ী আপোনালোকৰ দিব। যিহেতুকে মোৰ মাংস কম, সেইবাবে মই অকণমান দিছোঁ। এয়া আমাৰ জিঞ্জাৰ চিকেন মছলা প্ৰায় হৈছে, উতল আহি আছে। কেইমিনিটমান পিছত ইয়াত নমাই দিম আমি। খুব এটা সুন্দৰ আৰু সুস্বাদু ৰেচিপি। খুব সময় কম লাগে আৰু আপোনাৰ মছলাও খুব কম প্ৰয়োজন হয়। কম সময়ত হ'ব পৰা এটা সুন্দৰ ৰেচিপি। আপোনালোকে বনাই খাব পাৰে।
এয়া অতি কম সময়তে আমাৰ ৰেডি হৈ গ'ল জিঞ্জাৰ চিকেন মছলা। খুব কম সময়ৰ প্ৰয়োজন হয়, খাবলৈও খুব টেষ্টি। আপোনালোকে যদি মোৰ এই ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে নিজে বনাই খাই চাব আৰু মোক কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো দবাই দিব। আজিলৈ ইমানেই, বাই বাই।